নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম আকাশ আৰু আপোনালোকক মোৰ এই চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এনেকুৱা এটা ট্ৰিক শিকাবলৈ বিচাৰিছোঁ, যিটো ট্ৰিকৰ জৰিয়তে আপোনালোকে নিজৰ বন্ধু-বান্ধৱীসকলক বা আন কোনোবা মানুহক আনলিমিটেড মিছ কল দিব পাৰিব। তো যদি বন্ধু-বান্ধৱীসকল আপোনালোকে এই ট্ৰিকটো শিকিবলৈ বিচাৰিছে, তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু ইয়াৰ ওচৰত থকা ন'টিফিকেশ্যন বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটোৰ নাম হ'ল টাকজেং। এই এপ্লিকেশ্যনটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, গতিকে আপোনালোকে তাৰ পৰা সহজে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি ইয়াত কণ্টিনিউ টু ইংলিছত ক্লিক কৰিব। তাৰ পাছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াৰ পাছত আপুনি ষ্টাৰ্ট বুটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপুনি যাক মিছ কল দিব খুজিছে তেওঁৰ নাম্বাৰটো ইয়াত বহালে হ'ল। মই ইয়াত মোৰ এজন বন্ধু তেওঁক মিছ কল দিব বিচাৰিছোঁ, তেওঁৰ নাম্বাৰটো ইয়াত বহাই দিলোঁ। তাৰপিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপুনি তেওঁক কেইবাৰ মিছ কল দিব বিচাৰিছে, মই ইয়াত উদাহৰণ হিচাপে এনে 5 বাৰ দেখাই দিলোঁ আপোনাক। 5 বাৰ দেখাই দিলোঁ। তাৰপিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপুনি কিমান সময়ৰ মূৰে মূৰে মিছ কল দিব বিচাৰিছে, মই ইয়াত 3 ছেকেণ্ডৰ মূৰে মূৰে দিম। গতিকে আপুনি ইয়াত নিজৰ ইচ্ছামতে আপুনি যিমান সময়ৰ মূৰে মূৰে মিছ কল দিব খুজিছে ইয়াত চিলেক্ট কৰিলে হ'ল। তাৰপিছত আপুনি ষ্টাৰ্ট কৰি দিব। ষ্টাৰ্ট কৰাৰ পিছত আপুনি ইয়াত মিছ কলটো দেখাবলৈ হ'ব, অলপ সময় ৰখিব লাগিব। বন্ধুসকল, ষ্টাৰ্টিং হ'ব আৰু 5 বাৰ মিছ কল যাব। এই বন্ধুসকল 5 বাৰ হ'ল। বন্ধুসকল, আপোনালোকে জানিলে যে কেনেকৈ আনলিমিটেড মিছ কল দিব পাৰি। গতিকে আপোনালোকৰ যদি কাৰোবাক আনলিমিটেড মিছ কল দিব বিচাৰে, তেনেহ'লে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক। ফ্ৰেণ্ডছ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ ছ' মাছ।